আছামলৈ স্বাগতম জনাইছোঁ। আজি ভাৰতৰত্ন প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু দেৱৰ স্মৃতিত শিশু দিৱস হিচাপে নক্ষত্ৰ সামাজিক মঞ্চৰ তৰফৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে, য'ত মোক চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আমন্ত্ৰিত কৰিছে। আৰু এই চেগতে মই এই অনুষ্ঠানটিক মই ধন্যবাদ জনাইছোঁ এইখিনি মোক সুবিধা দিয়াৰ কাৰণে। আৰু তেওঁলোকৰ যি মহান উদ্দেশ্য, এই উদ্দেশ্য তেওঁলোকে সফল হৈ যাওক। আৰু লগতে মোৰ চেনেলৰ জৰিয়তে সকলোৱে মই এটা মেছেজ দিব খোজোঁ। মোৰ চেনেলৰ জৰিয়তে কেৰিয়াৰ সম্বন্ধে, স্কলাৰশ্বিপ সম্বন্ধে আৰু লগতে ক্ষুদ্ৰ ব্যৱসায় আৰু শিক্ষা সম্পৰ্কীয় বহুখিনি ভিডিঅ' দি থকা যায়। এই মোৰ ভিডিঅ'খিনিৰ লগত জড়িত হোৱাৰ কাৰণে সকলোকে মই চেনেলটো ছাবস্ক্ৰাইব কৰিব ক'লোঁ আৰু ভিডিঅ'সমূহ চাই লাইক কৰোঁ। নমস্কাৰ, মই জিতেন বৰ্মন আৰু এয়া মোৰ ভাইটি অনিল বৰ্মন। আমি নক্ষত্ৰ সামাজিক মঞ্চৰ ফালৰ পৰা আজি শিশু দিৱস, প্ৰথম বাৰ্ষিক শিশু দিৱস উদযাপন কৰিছোঁ। আৰু আমি অকল শিশু দিৱস বুলিয়ে নহয়, আমি ইতিমধ্যে কেইবাটাও এনেকুৱা সামাজিক কাম কৰি আহিছোঁ। গান্ধী জয়ন্তী পালন কৰিছোঁ 2 অক্টোবৰত, আৰু ভূপেন্দ্ৰ দিৱস পালন কৰিছিলোঁ 5 নৱেম্বৰত। আমাৰ এই নক্ষত্ৰ সামাজিক মঞ্চৰ আমাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ যিসকল নতুন প্ৰজন্ম আছে তেওঁলোকক যাতে আমি ভাল এটা প্লেটফৰ্ম দিব পাৰোঁ। তেওঁলোকৰ যিখিনি টেলেণ্ট আছে, যিখিনি তেওঁলোকৰ প্ৰতিভা আছে, সেইখিনি বিকাশ কৰিবৰ যাতে তেওঁলোকক যাতে এটা পথ দেখুৱাব পাৰোঁ। আৰু লগতে যাতে আমি আমাৰ যিসকল আমাৰ পশ্চিম নলবাৰীকে ধৰি আমাৰ গোটেই অসমৰ যিসকল মানুহ আছে, আমি যাতে একতাৰ এটা এনাজৰী কৰি পেলাই যাতে আমি লগ হৈ একেলগে যাতে কাম কৰিব পাৰোঁ। আমাৰ সেইটোৱে চাইকেলিং গ্ৰুপো আছে, চাইকেলিং ষ্টাৰ চাঙতা বুলি। সেই চাইকেলিং গ্ৰুপৰ জৰিয়তে আমি 15 আগষ্ট তাৰিখেও আমি স্বাধীনতা দিৱস উপলক্ষে এটা চাইকেল ৰেলী কৰিছোঁ। আৰু এই 26 জানুৱাৰীতো এটা চাইকেলিং ৰেলী হ'ব, তাতো আপোনালোকে সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি আজি নক্ষত্ৰ সামাজিক মঞ্চ স্বাধীনতাৰ উদ্যোগত শিশুৰ বৌদ্ধিক আৰু বিকাশৰ কাৰণে, প্ৰতিভাৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে এক মুখ্য উদ্দেশ্য হিচাপে গঢ়ি উঠিছোঁ। ইয়াৰ জৰিয়তে নক্ষত্ৰ সামাজিক মঞ্চৰ জৰিয়তে আমাৰ বৰ্তমান সমাজত যুৱ প্ৰজন্মৰ পৰা উদীয়মান কবি হওক, লেখক লেখিকা হওক, শিল্পী সাহিত্যিক হওক, প্ৰত্যেকে প্ৰেৰণাৰ উৎস হিচাপে গঢ় দিবলৈ এক প্ৰয়াস। চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী গোটেইকেইগৰাকী মই শিক্ষাৰ্থীক মই দেখুৱাই দিছোঁ। প্ৰথম পুৰস্কাৰ আৰ্নিছা তামান্না, দ্বিতীয় পুৰস্কাৰ জিনিম বাৰ্বি, আৰু তৃতীয় পুৰস্কাৰ হৈছে উপকুল বৰ্মন। আৰু বিচাৰকৰ বিশেষ বঁটা পাবলৈ সক্ষম হৈছে ৰাজপ্ৰতিম পাটোৱাৰী। আমাৰ ভিডিঅ'টো চাই সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।